ब्रह्मा गुरुर्विष्णु गुरुदेव महेश्वरः गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः। সেপ্টেম্বর তোমার জন্মদিন, গুরু গুরু তোমার প্রণাম। 5 সেপ্টেম্বর তোমার জন্মদিন, গুরু গুরু তোমার প্রণাম। তুমি কিমান যে মহান, তোমাক হাজার প্রণাম। তুমি কিমান যে মহান, তোমাক হাজার প্রণাম। 5 সেপ্টেম্বর তোমার জন্মদিন, গুরু গুরু তোমার প্রণাম। 5 সেপ্টেম্বর তোমার জন্মদিন, গুরু গুরু তোমাক প্রণাম। তুমি আমাক জ্ঞান দিলা, বুদ্ধি দিলা, ভক্তি দিলা, আর ভক্তি তুমি আমাক জ্ঞান দিলা, বুদ্ধি দিলা, ভক্তি দিলা। আর ভক্তি তুমি আলোক সন্ধানী, জ্ঞানৰ জননী। তোমার মাথো এটি নাম। তুমি আলোক সন্ধানী, বিশ্ববরেণ্য দাৰ্শনিক পণ্ডিত, এসময়ৰ শিক্ষক, এসময়ৰ ভাৰতৰ উপৰাষ্ট্ৰপতি উত্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁ জন্ম হৈছিল 1800 যাৰ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি হৈছিল আৰু সেইবাবে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ ভাৰতবৰ্ষৰ ৰাইজে বিচাৰিছিল। আৰু যেতিয়া তেওঁ কৈছিল ঠিক আছে মোৰ জন্মদিন আপোনালোকে পালন কৰিব, কিন্তু যিহেতু মই এগৰাকী শিক্ষক আছিলোঁ সেয়ে মোৰ জন্মদিনটো আপোনালোকে শিক্ষক দিৱস হিচাপে পালন কৰিব। আৰু আজিৰ পৰা 61 বছৰ, আজি 61 বছৰ হ'ল, 61 বছৰ আগৰ পৰা এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত আজিৰ এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হৈ আহিছে। আৰু আজিৰ এই শুভ মুহূৰ্তত মই ইয়াত সমবেত ছাত্ৰ ছাত্ৰী, অভিভাৱক, গুৰুবৃন্দ সকলোলৈকে আৰু ইয়াৰ পৰাই আমাৰ অসমৰ, ভাৰতবৰ্ষৰ, গোটেই বিশ্বৰ সমূহ গুৰুলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু বহা। গুৰু তোমালোকৰ প্ৰথম গুৰু কোন বাৰু? প্ৰথম গুৰু কোন? তোমালোকৰ প্ৰথম গুৰু মা। প্ৰত্যেকৰে, আমাৰ প্ৰত্যেকৰে প্ৰথম গুৰু মা। মায়ে আমাক জন্ম দিছে আৰু প্ৰথম যি শিকাব লগা আছে আমাক মায়ে শিকাইছে, দেউতাই শিকাইছে। তাৰপিছত আনি আমাক বিদ্যালয়ত আমাৰ হাতত তুলি দিছে, তাৰপিছতে আমি শিক্ষকে পাইছোঁ। গম পাইছা? গতিকে আজি এই পবিত্ৰ দিনটোত তোমালোকক শুভেচ্ছা জনাইছোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু শিক্ষক দিৱস সকলোৱে পালন কৰক, সকলোৱে শ্ৰদ্ধা জনাওক, শিক্ষকক সকলোৱে শ্ৰদ্ধা জনাওক। তোমালোকৰ মা দেউতাক
তোমালোকে হয়তো ভাবাই নাই আমকটা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম ছাত্ৰ ছাত্ৰীসকল অনুষ্ঠিত কৰি আমাৰ যোৱা বছৰৰ দৰে এই বছৰ আমাৰ মন্ত্ৰী মহোদয়ে একোখনকৈ গামোচা সেপ্টেম্বৰ তোমাৰ জন্মদিন আদৰিব দিছে আৰু এখন অভিনন্দন পত্ৰ সেপ্টেম্বৰ তোমাৰ এই জন্মদিন উপলক্ষে আমি আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগত লৈ তুমি আমি কিমান যে আমকটা প্ৰাথমিক বিদ্যালয়তে আমি তোমাক হাজাৰ আৰম্ভ কৰিব বিচাৰিছোঁ গতিকে কিবা যদি ইয়াত তোমাৰ কিবা আছে কিবা কৰি দিবা। প্ৰথমতে আমি আমাৰ আমকটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সেপ্টেম্বৰ তোমাৰ জন্মদিন কিন্তু বৰঠাকুৰ ডাঙৰীয়াক এখন গামোচাৰে আদৰিব আমাৰ উজাৰি ছাত্ৰ ছাত্ৰী তথা সমাজৰ কাৰণে কৰিবলৈ আমি সদা প্ৰস্তুত আৰু ভৱিষ্যতৰ দিনতো আমি এনেধৰণে আমাৰ কৰ্তব্য আমি সুন্দৰভাৱে কৰি যাবলৈ পাৰিম বুলি আশা ৰাখিছোঁ আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ তুমি আলোক সন্ধানী জ্ঞানৰ জননী তোমাৰ মাথো এটি নাম তুমি আলোক সন্ধানী জ্ঞানৰ জননী তোমাৰ